মঙলদৈৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ বাঘপুৰী যুৱ সমাজৰ উদ্যোগত সৰু অসম ভিত্তিক কাবাডী খেলৰ আয়োজন কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলক এই খেলত অংশগ্ৰহণ কৰিবলৈ দেখিবলৈ পোৱা যায়। গোটেই ৰাতিজোৰা খেলখন সম্পাদন হোৱাৰ পিছত দলসমূহক পুৰস্কাৰেৰে পুৰস্কৃত কৰা হয়। চাওক, আমাৰ যিখন এই দ্বিবাৰ্ষিক কাবাডী খেল প্ৰতিযোগিতা আৰম্ভ হৈছে, অসম ভিত্তিতে হৈছে। এতিয়া এই খেলখনৰ জৰিয়তে চাওকচোন, আমাৰ আজি শুভ মুহূৰ্তত এইটো ক'বলৈ আনন্দিত হৈছোঁ যে এই খেলৰ জৰিয়তে আমাৰ গোটেই অসমৰ মাজত ভাতৃত্ববোধ এটা যিটো আমাৰ ভাৱধাৰা, সেই ভাৱধাৰা একতা ঐক্যতা যিখিনি সমাজত যিখিনি আমাক লাগে, সেই বস্তুটো আমাক ধুনীয়াকৈ পৰিৱেশ এটা দেখা গৈছে। আৰু এই খেলৰ লগতে আমাৰ যুৱ সমাজ যেনেকৈ আগবাঢ়ি আছে সমাজখনক উন্নত কৰিবলৈ, এটা শৈক্ষিক পৰিৱেশো যেন আমাৰ এটা ধুনীয়া পৰিৱেশৰ মাজত খেল অনুষ্ঠিত হৈছে। তাৰ কাৰণে আমি ৰাইজকো আনন্দিত, ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ কৰ্মকৰ্তাসকল আছে, যি ধুনীয়াকৈ যি পৰিচালনা কৰি আছে, তালৈকে মই বিশেষকৈ তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগামী দিনতো ভাবিছোঁ যে ইয়াতকৈ আৰু উন্নত ধৰণৰ আমি খেল অনুষ্ঠিত কৰিব পাৰিম। এইটো আপুনি দ্বিতীয়বাৰৰ পৰা অনুষ্ঠিত কৰিছে? হয়, এইবাৰ আমাৰ দ্বিতীয় বাৰ্ষিক হৈ চলি আছে। ইয়াতো আমাৰ যি ধৰণৰ খেলুৱৈসকলৰ যিটো প্ৰেৰণা দেখা পাইছোঁ, আমাৰ ৰাইজৰো যি সঁহাৰি পাইছোঁ, তাতে আমি নথৈ আনন্দিত হৈছোঁ। বাৰুকৈ ভালকৈ ক'ব লাগিব যে বাঘপুৰী যুৱ সমাজে এটা ভাল পদক্ষেপ লৈছে। এতিয়া আৰু সম্পাদক মহোদয় আছে, তেওঁৰ পৰা জানিব খুজিম। কি ক'ব? আপুনি কুৱেশ্যনটো কওক। আজি খেলৰ বিষয়ে কি ক'ব? হয়, আজি মানে ভাল লাগিছে। এইটো দ্বিতীয় বাৰ্ষিক কাবাডী বাঘপুৰী যুৱ সমাজৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত চলি আছে। আমি দৰ্শকসকলৰ আমি সঁহাৰি পাইছোঁ। তেওঁলোকে আমাক যথেষ্ট সহায় কৰিছে, আৰ্থিকভাৱেও আমাক সহায় কৰিছে। আমাৰ চিফসকল আহিছে, তেওঁলোকেও আমাক যথেষ্ট সহায় কৰিছে। বহুত ভাল লাগি আছে। প্ৰাইজটো আজি বিতৰণ কৰিব? আমাৰ যিজনে তাৰমানে দাতা আছিলে, তেওঁ মানে বিতৰণ কৰাৰ কথা আছিলে, কিন্তু তেওঁ বিশেষ কাৰণত যাবগৈ। গতিকে আমি কমিটিৰ ফালৰ পৰাই আমি বিতৰণ কৰিম। আমাৰ ইয়াত সম্পাদক মহোদয় আছে, তেওঁৰ পৰা জানিব খুজিম। কেনেকুৱা লাগিছে? নিশ্চয় ভাল লাগিছে। আমাৰ ৰাইজে যি ধৰণৰ সঁহাৰি আগবঢ়াইছে আমাক, নিশ্চয় আমাৰ ভাল লাগিছে। আগন্তুক দিনতো যাতে এনেকৈ সঁহাৰি পাওঁ, তাৰে কামনা